বিলাসীপাৰা সমজিলা প্ৰশাসনৰ উদ্যোগত মহকুমা তথ্য আৰু জনসংযোগ বিভাগ, বিলাসীপাৰাৰ সূৰ্যনাথ আৰু বিলাসীপাৰা প্ৰেছ ক্লাবৰ সহযোগত বিলাসীপাৰা চহৰত অৱস্থিত ডক্টৰ আম্বেদকাৰ ভৱনত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। সভাত সভাপতিত্ব কৰে বিলাসীপাৰা সমজিলা আয়ুক্তা ডক্টৰ প্ৰীতিলেখা ডেকাই। সভাত বিলাসীপাৰা মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰবক্তা লক্ষিমা হাজৰিকা, প্ৰাক্তন সাংবাদিক তথা জ্যেষ্ঠ নাগৰিক দয়াল পাল, সুনীল সাহা আৰু গণ্যমান্য ব্যক্তিসকলৰ লগতে নায়েৰ আলগা প্ৰেছ ক্লাব, বিলাসীপাৰা প্ৰেছ ক্লাব, বিলাসীপাৰা মাল্টিমিডিয়া প্ৰেছ ক্লাব, সাপতগ্ৰাম প্ৰেছ ক্লাবৰ সাংবাদিকসকল উপস্থিত থাকে। নিউজ এক্স ৰিপৰ্ট, ATV ডিজিটেল। অনুষ্ঠান আজি মানে সমূহ প্ৰেছ ক্লাবৰ যিমানখিনি কৰ্মী আছিলে বিলাসীপাৰা, তাৰপিছত নায়েৰ আলগা, সাপতগ্ৰাম, চাপৰ সমূহলৈ মই একদম আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে নেশ্যনেল প্ৰেছ ডেটো প্ৰত্যেক বছৰে পালন কৰা হয় আৰু এইটো হৈছে সংবাদ মাধ্যমৰ বা সাংবাদিকসকলৰ এটা দিন। আমাৰ তেওঁলোকে ৩৬৫ দিন অহোৰাত্ৰি বা সমগ্ৰ দিনটোতে তেওঁলোকে বিভিন্ন খবৰেৰে আমাক কি কৰি ৰাখে, আপ টু ডেট কৰি ৰাখে। আৰু এই সাংবাদিকতা বা সাংবাদিকসকল বা সংবাদ মাধ্যম যদি নাথাকে তেতিয়াহ'লে মানৱ জীৱনৰ লগতে গণতন্ত্ৰখনো অচল। সেইকাৰণে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলিও কোৱা হয়। গতিকে আমাৰ প্ৰত্যেকৰে এটা এটা দিন আছে। আচলতে প্ৰেছ ডেটো মানে জাৰ্নেলিষ্ট ডে বুলিও আচলতে ক'ব লাগে। সকলোৰে কাৰণে এটা এটা দিন আছে। শিক্ষকসকলৰ কাৰণে শিক্ষক দিৱস আছে, ডক্টৰসকলৰ কাৰণে ডক্টৰ্ছ ডে আছে, মাদাৰ্ছ ডে আছে, চিলড্ৰেন ডে আছে, ফাদাৰ্ছ ডেও আজিকালি হয়। এই সংবাদ মাধ্যমৰ কাৰণে প্ৰেছ ডেটো আৰু লগতে মইতো ক'ম জাৰ্নেলিষ্ট ডে হিচাপেও মানে এই দিনটো পালন কৰিব লাগে। মই আহি খুব সুখী হৈছোঁ, ভাল লাগিছে। আগতেও কিন্তু মোক জনসংযোগ বিভাগে এনেকৈ প্ৰগ্ৰেমবিলাকলৈ মাতে। গতিকে আৰু চবতকৈ ডাঙৰ কথা হৈছে যিটো ক্ৰেডিবিলিটি বুলি কোৱা হৈছে। ক্ৰেডিবিলিটি মানে সত্যতা, সংবাদ মাধ্যমৰ সত্যতাৰ কাৰণে যদিও আমাৰ এতিয়া ক্ৰমশ বাঢ়ি আহিছে খুব আধুনিকতা বা অতি আধুনিকতাৰ সময়খিনি, তাৰ মাজতো সাংবাদিকসকলে তেওঁলোকে যদিহে একনিষ্ঠভাৱে বস্তুনিষ্ঠতাৰ ওপৰত গুৰুত্ব দি সংবাদ মাধ্যমৰ কাম কাজ কৰি যায়, তেতিয়াহ'লে নিঃসন্দেহে আমাৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰক আকৌ যেনেকুৱাকৈ আমি বিচাৰিছোঁ তেনেকৈ সবল কৰিবৰ কাৰণে সংবাদ মাধ্যম বা সংবাদ পত্ৰ বা সাংবাদিকতাসকলৰ যি মূল্যাংকন, সেই মূল্যাংকন সদায় অটুট হৈ থাকিব। ইমানখিনিয়ে মই ক'লোঁ আৰু মোক মাতাৰ কাৰণে যথেষ্ট ধন্যবাদ। নমস্কাৰ।